হাই ফ্ৰেণ্ডছ মোৰ অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ আপোনালোকৰ মাজত এটা ভাল ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ যিসকলে আজি হৈ যোৱা জলসিঞ্চন বিভাগৰ পৰীক্ষা দিছে সেইসকলৰ বাবে এটা ভাল ভিডিঅ'। ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় কুৱেশ্যন এনচাৰ কৰি থৈ আহিছে। কুৱেশ্যন এনচাৰত আপুনি শুদ্ধকৈ লিখিছে নে ভুলকৈ লিখিছে সেইটো মই আপোনালোকৰ ওচৰত দাঙি ধৰি আছোঁ। তো ফ্ৰেণ্ডছ আপুনি ভিডিঅ'টো মনোযোগেৰে শুনিব স্কিপ নকৰাকৈ। তো ফ্ৰেণ্ডছ আপোনালোক আৰু এটা কথা কৈ দি আছোঁ, আপোনালোকে যাতে এইখন পৰীক্ষাত ভাল ফলাফল লাভ কৰে আৰু অতি সহজে এইখন পৰীক্ষাত উত্তীৰ্ণ হয় তাৰ বাবে মই কামনা কৰিলোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে অতি মনোযোগেৰে ভিডিঅ'খন চাব। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? এনচাৰটো হৈছে APJ আব্দুল কালাম। কুৱেশ্যন নম্বৰ 2, হাউ মেনি ক্ৰিকেটছ টিম প্লেড 2019 ৱৰ্ল্ড কাপ? এনচাৰটো হৈছে 10টা টিম, 10 টিমছ। কুৱেশ্যন নম্বৰ 3, ইণ্টাৰনেশ্যনেল লেবাৰ ডে চেলিব্ৰেটেড অন? এনচাৰটো হৈছে 1 মে। ইছৰোৰ চিফ হৈছে K শিৱম। আৰু কুৱেশ্যন নম্বৰ 5 হৈছে AR ৰহমান অৰিজিনেল নাম কি? এনচাৰটো হৈছে দিলীপ কুমাৰ। আগতে হিন্দু আছিল, বৰ্তমান মুছলিমলৈ কনভাৰ্ট হৈছে। কুৱেশ্যন নম্বৰ 6, উইণ্টাৰ অলিম্পিক্স 2020 ক'ত হ'ব? এনচাৰটো হৈছে বেজিঙত, চাইনা বেজিঙত হ'ব। কুৱেশ্যন নম্বৰ 7, সুপ্ৰিম কোৰ্ট ভেৰ্ডিক্ট অন আয়োধ্যা কেছ অন উইচ ডেট? এনচাৰটো হৈছে 9 নৱেম্বৰ 2019। উইচ ওৱান ইজ নট বিহু? এনচাৰখন হৈছে কৰম পূজা। 9 নম্বৰত, হু টেক্স আছাম NRC ৱৰ্ক এট আছাম? ফ্ৰেণ্ডছ অসমৰ NRCৰ কাম কোনটো কোম্পানীত প্ৰদান কৰা হৈছিল? এনচাৰটো হৈছে উইপ্ৰ কোম্পানীয়ে অসমৰ NRCৰ কাম সম্পাদন কৰি আছে। 10 নম্বৰটোত, হোৱেন আছাম ক্লেইমছ মাউণ্টেইন এভাৰেষ্ট? অসমৰ পৰা মাউণ্টেইন এভাৰেষ্টত কেতিয়া উঠা হৈছিল? ফ্ৰেণ্ডছ এনচাৰটো হৈছে 1953 চনত। তো ফ্ৰেণ্ডছ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ভাল ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব।